হেল্ল' গাইজ, এতিয়া মই বৰশী বাম। প্ৰথমে বৰশীটো বনাই ল'ব লাগিব। বৰশীটো বনাবলৈ হ'লে এডাল ৰছী লাগিব, লাহি আৰু লাহিৰ ৰছীডালত বান্ধিবলৈ সৰু মেটেকাৰ ঠাৰি এটা লাগিব। পানীত থকা মেটেকাৰ পৰা মেটেকাৰ ঠাৰি এডাল ছিঙি আনি ৰছীডালৰ মাজতে বান্ধিব লাগিব সৰুকৈ। আৰু এইফালে চোৱা, মোৰ বন্ধা হৈ গ'ল ৰছীডালত। আৰু এতিয়া অকণমান মুকলি জেগাখন বিচাৰি তাতে অলপ বাম বৰশী। মুকলি পানীখিনিত সৰুকৈ মেটেকা ঠাৰি এডাল যেন ওলমি আছে, সেইটোৱে বৰশীটো। ভালকৈ নাদেখাই যদি বৰশীটো দেখুৱাই দিছো ৰ'বা। আৰু এইটো চাইলত দাঙি দিছো। এইটোক ভাত বৰশী বুলি কয়। মানে মই এতিয়া যিটো বৰশী বাইছো সেইটো বৰশীত পুঠি আৰু সেইবোৰ পাম। আৰু কোনোবাই যদি বৰশী বোৱা চাই ঘিণ কৰে তেন্তে এই ভিডিঅ'টোৰ পৰা আঁতৰি থকা। আৰু মই যিটো বৰশী বাই আছো সেই বৰশীটোৰ কেঁচু কেৱল কলগছত পায়, মাটিত নাপায়। সেইবাবে ঘিণ কৰিবলগীয়া ইমান ডাঙৰ কথা নহয়। ভালদৰে চাবোনে হাতখন ধুই দিলেই হৈ গ'ল। আৰু এতিয়া কোনোবাই ভাবিবা যে মাছ খাবলৈ নাপায়, সেইবাবে সি বৰশী বাই মাছ ধৰিছে। আচলতে সেইটো কথা নহয়, মই মাছ ধৰি ভাল পাওঁ, সেইবাবে বাইছিলো। আৰু এইকেইটা মাছ পাইছিলো, এইকেইটা মাছ কিনো কৰিম, সেইবাবে পানীতে এৰি 10-15 মিনিট বৰশী বাই অকল চেঙেলী দুটা পালো। আৰু এতিয়া গা পা ধুই ওলাই ললো। মানে সন্ধিয়া সময়ত সদায় মই ওলাই যাওঁ, গতিকে ৰ'বা কোনোবাই যদি নতুনকৈ চাই ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। নেক্সট টাইম লগ পাই